যে জীৱনটোৰ পৰা মই বা আপুনি কি বিচাৰিছোঁ। আমি যে জীয়াই আছোঁ, প্ৰতিপল যে এটা আৱেগ অনুভূতি কঢ়িয়াই ফুৰিছোঁ, আমি বিচাৰিছোঁ কি, আমাক লাগে কি, এই কথাটো কেতিয়াবা ভাবি চাইছেনে? প্ৰকৃততে আমি যে জীয়াই আছোঁ, আমি যে জীৱনটো পাৰ কৰি আছোঁ, ইয়াৰ উদ্দেশ্য কি? আমি জীৱনটোৰ পৰা কি পাব বিচাৰিছোঁ? এই কথাখিনি কেতিয়াবা মনলৈ আহিছেনে বা চিন্তা কৰিছেনে? কিন্তু আজিকালি পৃথিৱীখন এনেকুৱা হৈছে যে এই কথাবোৰ ভাবিবলৈ, এই কথাবোৰ পাতিবলৈ বা এই কথাবোৰ চিন্তা কৰিবলৈ কাৰোৰে আহৰি নাই। এই জীয়াই থকা সময়কণ আমাৰ ওচৰত নিচেই তাকৰ সময়। এই জীয়াই থকা সময়কণ আমি আৱেগ, অনুভূতি, ভালপোৱা, নোপোৱা, স্বাৰ্থ, নিস্বাৰ্থ ইত্যাদি ইত্যাদি কথাবোৰতে সময়বোৰ পাৰ নকৰোঁনে? জীৱনটোত যেতিয়া আমি ভাবোঁ যে আমাৰ জীৱনৰ অৰ্থ কি, আমি জীয়াই কিয় আছোঁ, সন্মুখত চাবচোন এটা শূন্য। এই প্ৰশ্নটোৰ উত্তৰ এটা শূন্য। সেই শূন্যৰ বাহিৰে আপুনি আৰু একোৱে ভাবি নাপায় যে আমি কিয় জীয়াই আছোঁ, আমি যে এই পৃথিৱীখনত আছোঁ, আমাৰ উদ্দেশ্য কি। আৰু এই উদ্দেশ্য আজিলৈকে কোনেও বিচাৰি পোৱা নাই, যাৰ বাবে আমি সৰু সৰু আৱেগ অনুভূতিৰ বাবে জীৱনটো হাহাকাৰ কৰি থাকোঁ। এই হাহাকাৰৰ অন্তত আমি এদিন যাবগৈ লগা হয়। এই আৱেগ, অনুভূতি, হেঁপাহ, ইচ্ছা, বিলাস বা সুখ, দুখ, এই কথাখিনিৰ মাজত আমি এনেধৰণে এই জটিলতাৰ মাজত সোমাই পৰোঁ যে আমি জীৱনৰ প্ৰকৃত বাটডাল বা জীৱনৰ প্ৰকৃত যি আঠডাল, সেই আঠডালো বিচাৰি নোপোৱা হওঁ। এবাৰ চিন্তা কৰি চাবচোন যে জীৱনত যে আমি ইমান হাহাকাৰ কৰি থাকোঁ, জীৱনক লৈ যে আমাৰ ইমানেই বিভিন্ন ধৰণৰ কমপ্লেইনছ আছে, এই কমপ্লেইনছবোৰৰ পাছতো জীৱনটোৰ পৰা আমি কি বিচাৰিছোঁ। ধৰি লওক, আজি যদি আমি মনে ভাল পোৱা মানুহজনক যদি বিচাৰি পাওঁ, তেতিয়া আমি খুব আনন্দ লাভ কৰোঁ। কিন্তু আমি সেই মানুহজন লগো পালোঁ, তাৰ পাছতো আমাৰ সেই মনৰ যি পিয়াহ বা মনৰ যি হেঁপাহ, তাৰ জানো ইচ্ছা অন্ত নপৰে, তাৰ পাছত আমি আৰু এটা বেলেগ বস্তু বিচাৰোঁ। গতিকে এই অন্তহীন জীৱনৰ যি আৱেগ, সেই আৱেগ কঢ়িয়াই ফুৰোঁতেই আমি এদিন এই পৃথিৱীৰ পৰা যাবগৈ লগা হয়। আৰু তাৰ পাছত এই প্ৰশ্নৰ উত্তৰ সদায় শূন্য হৈ ৰয়। কিয় আহিছিলোঁ, কেনেকৈ গ'লোগৈ, এই কথাখিনি ইতিহাস।